এই ভিডিওটোত এটা ইম্পৰ্টেণ্ট হেল্থ টপিকৰ ওপৰত ভিডিও বনাবলৈ চেষ্টা কৰিছোঁ। এই যিটো আমাৰ স্বভাৱ, এই ভিডিওটোত যিটো কথা ক'ব গৈছোঁ সেইটো এটা আমাৰ বেয়া স্বভাৱ হয়। সেইটো আমাৰ সৰুতে আৰম্ভ হয় আৰু বহুত ডাঙৰ হোৱালৈকে এই স্বভাৱটো থাকে আৰু এইটোৰ কাৰণে বহুত বেছি আমাৰ প্ৰব্লেম হয়। আমি এইটো গম নাপাওঁ আৰু এইটো আমি কমাব নোৱাৰোঁ। এই স্বভাৱটো কি গম পাইছেনে? এই স্বভাৱটো হৈছে আমি নখ কামোৰা। আমি যে নখ কামুৰি থাকোঁ, তেতিয়া নখ কামোৰাৰ কাৰণে কিছুমান প্ৰব্লেম আমাৰ হ'ব পাৰে। এই নখ কামোৰাৰ কাৰণে তো কি প্ৰব্লেম নখ কামোৰাৰ কাৰণে হ'ব পাৰে আৰু এই নখ কামোৰাৰ যিটো বেয়া স্বভাৱ সেইটো আমি কেনেকৈ কমাম এই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক, কাৰণ এই প্ৰব্লেমটো বহুত বেছি কমন আৰু এই প্ৰব্লেমটো বাঢ়ি গৈ থাকে আৰু যদি আমি এইটো নকমাওঁ তেতিয়া বহুত বেছি প্ৰব্লেম হ'ব পাৰে। নখ কামোৰা যিটো স্বভাৱ, নখটো দেখাত চাফা হ'লেও নখৰ ভিতৰত বহুত বেছি বীজাণু, বেক্টেৰিয়া, ভাইৰাছ এইবোৰ থাকিব পাৰে। তো নখ যদি আমি কামুৰি থাকোঁ, বেক্টেৰিয়া, ভাইৰাছ, বীজাণুবোৰ আমি খাই দিম, তেনেকৈ ইনফেকশ্যন হ'ব পাৰে, পেট চলা হ'ব পাৰে, জ্বৰ, কাহ এইবোৰ হ'ব পাৰে। তো সেইটো প্ৰব্লেম নখ কামুৰিলে হ'ব পাৰে। নখ কামোৰা যিটো স্বভাৱ আমাৰ থাকে, আমাৰ নখটোতো ডেমেজ হ'ব, দেখাততো বহুত বেছি বেয়া দেখা হয়। নখটো বেলেগৰ আগতো আমাৰ নখটো দেখিবলৈ বেয়া হয়, আমি সেইটো লাজ পাম। আৰু নখটো কামুৰি থাকিলে নখৰ কাষত যিবোৰ স্কিন থাকে, ছাল থাকে, সেইবোৰতো ডেমেজ হয়। তেতিয়া তাত ইনফেকশ্যন হ'ব পাৰে, তাতে পুজ জমা হ'ব পাৰে, যিটো মেডিকেল ভাষাত পেডোনাইকিয়া বুলি কয়। নখৰ কাষত যদি ইনফেকশ্যন হয় ছালটোত, সেইটো পেডোনাইকিয়া বুলি কয়। নখটো যদি আমি কামুৰি থাকোঁ, আমাৰ দাঁততো ডেমেজ হয়, দাঁতবোৰৰ ইনামেল ডেমেজ হয়, দাঁতবোৰ ক্ষয় যায় সোনকালে, দাঁততো ইনফেকশ্যন হ'ব পাৰে। আৰু নখটো যেতিয়া আমি কামোৰোঁ, আমি যদি ব'ৰ হৈ আছোঁ, একো কৰিব নাই, তেতিয়া আমি নখটো জেনেৰেলি কামোৰোঁ। আৰু আমাৰ যদি ষ্ট্ৰেছ হয়, এনচিয়াছ হয়, এনজাইটি হয়, কিবা যদি আমাৰ টেনশ্যন হয়, তেতিয়াও বহুতে নখটো কামোৰে। কাৰোবাৰ যদি নখটো কামোৰা আমি দেখিছোঁ, আমি এইটোৱে অনুমান কৰিব পাৰোঁ যে তেওঁ ষ্ট্ৰেছত আছে, এনজাইটি হৈছে। তো সেইটো দেখিবলৈ বেয়া হয়। নখটো কামুৰি থকা কাৰোবাক দেখিলেও সেইটো বেয়া দেখে। তো এই নখটো কামোৰাৰ কাৰণে যদি আমি ষ্ট্ৰেছত কামুৰিছোঁ, ষ্ট্ৰেছটো বাঢ়ি গৈ থাকিব, এনজাইটি বাঢ়ি গৈ থাকিব নখটো কামুৰিলে। তো এই নখটো কামোৰাৰ কাৰণে কি হেল্থ প্ৰব্লেম হ'ব পাৰে, লগতে আৰু যদি নেইল পলিচ কোনোবাই লৈছে আৰু সেই নখটোৱে কোনোবাই কামুৰিছে, নেইল পলিচে খোৱা যাব আৰু তেনেকৈ বহুত বেছি প্ৰব্লেম হ'ব পাৰে নেইল পলিচ খোৱাৰ কাৰণে। তো এই নখটো কামুৰিলে বহুত বেছি প্ৰব্লেম হ'ব পাৰে, দেখাটো বেয়া হয় নখটো কামুৰিলে। আৰু এই নখটো কামোৰাটো কেনেকৈ কমাম? প্ৰথম আমি নিজে গম পাব লাগিব যে এইটো এটা বেয়া স্বভাৱ। প্ৰথমতে এইটো স্বভাৱটোৱে বেয়া বুলি আমি কনচিডাৰ কৰিব লাগিব, তেতিয়াহে এইটো আমি কমাব পাৰিম। দ্বিতীয়তে আমাৰ কেতিয়া আমাৰ নখটো আমি কামোৰোঁ সেইটো আমি নিজে এনালাইজ কৰিব লাগিব। আমি এনে বহি আছোঁ, ব'ৰ হৈ আছোঁ, তেতিয়া কামোৰোঁ নে ষ্ট্ৰেছ, এনজাইটিত আমি কামোৰোঁ? কাৰণ নেক্সট টাইম যেতিয়া আমি সেই টেনশ্যন হয়, সেই এনজাইটি হয়, আমি এইটো ৰিয়েলাইজ কৰিম যে আমি নখ কামুৰিব কাৰণে আমাৰ টেণ্ডেঞ্চি আহিছে। আমি ফ'ৰ্চফুলি আমি ৰখাম, নাইবা সেই হেবিটটো বেলেগ এটা হেবিটলৈ আমি ৰূপান্তৰ কৰিম, আমি কনভাৰ্ট কৰিব পাৰোঁ। তেনেকৈ বেলেগ বেয়া হেবিট এটা গুড হেবিটত যেতিয়া আমি কনভাৰ্ট কৰোঁ, তেতিয়া এই বেয়া স্বভাৱটো কমি যাব। আমি নখটো চুটি কৰি ৰাখিব পাৰোঁ, যাতে আমি নখটো কামুৰিব নোৱাৰোঁ। আমি যেতিয়া আমাৰ নখটো কামোৰা টেণ্ডেঞ্চি আহে, আমি চুইংগাম খাব পাৰোঁ, চুবাব পাৰোঁ, তেতিয়া নখটো আমাৰ কামোৰা টেণ্ডেঞ্চিটো কমি যাব। আমাৰ যেতিয়া নখ কামোৰা টেণ্ডেঞ্চি আহিব, আমি যিকোনো আমি হেবিট, ভাল হেবিটৰ লগত আমি এইটো কনভাৰ্ট কৰিব পাৰোঁ। যেতিয়া আমাৰ এনজাইটি, টেনশ্যন হ'ব, নখ কামোৰা টেণ্ডেঞ্চি আহিব, আমি ডিপ ব্ৰিডিং এক্সাৰচাইজ কৰিব পাৰোঁ। দীঘল উশাহ লৈ পেলাই আমি এনজাইটি কমাব পাৰোঁ, তেতিয়া নখ কামোৰা হেবিটটো কমি যাব। বেয়া হেবিটটো আমি ভাল হেবিট, যিটো আমাৰ ডিপ ব্ৰিডিং এক্সাৰচাইজ, দীঘলকৈ উশাহ লোৱা এক্সাৰচাইজ, সেইটো কৰিলে আমাৰ এনজাইটি কমি যাব, তেনেকৈ নখ কামোৰা হেবিটটো কমি যাব। আমি ভাল হেবিট যেনেকৈ আমি ষ্ট্ৰেছ বল কিছুমান থাকে, ৰাবাৰ বল কিছুমান থাকে, নখ কামোৰা যেতিয়া আমাৰ এনজাইটি, টেনশ্যন হ'ব, নখ কামোৰা টেণ্ডেঞ্চি আহে, ষ্ট্ৰেছ বলটো টিপিব পাৰোঁ, আমি কৰিব পাৰোঁ, তেতিয়া আমাৰ ষ্ট্ৰেছটো কমি থাকিব। আমি টেবুলতে, যিকোনো টেবুলতে নখ কামোৰা টেণ্ডেঞ্চি আহিলে আমি টেপিং কৰি থাকিব পাৰোঁ। তেনেকৈ টেপ কৰি থাকিলে লাহে লাহে যেতিয়া এনজাইটি কমিব, আমাৰ নখ কামোৰা টেণ্ডেঞ্চিটো কমি যাব। তো এই কিছুমান বেয়া হেবিট, যেনেকৈ নখ কামোৰা হেবিটটো এটা বেয়া হেবিট, এইটো আমি ভাল হেবিটলৈ আমি কনভাৰ্ট কৰিছোঁ। আৰু কিছুমান এনেকুৱা ধৰণৰ হেল্থ মেজাৰ্ছ লৈ পেলাই আমি নখ কামোৰা হেবিটটো আমি কমাব পাৰোঁ। আৰু ইয়াৰ পৰা যিবোৰ প্ৰব্লেম বাঢ়ে,
যিবোৰ প্ৰব্লেম হয় সেইটো আমি ঠিক কৰিব পাৰোঁ কিন্তু এইখিনি হেল্থ মেজাৰ্ছ লোৱাৰ পিছতো যদি নখ কামোৰা হেবিটটো ঠিক নহয় আমি প্ৰফেশ্যনেল হেল্প ল'ব পাৰোঁ সাইকিয়াট্ৰিক দেখাব পাৰোঁ এনজাইটি টেনশ্যনৰ দৰৱ খাব পাৰোঁ তেনেকৈ আমাৰ নখ কামোৰা হেবিটটো আল্টিমেটলি আমি ঠিক কৰিব পাৰোঁ ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ এই প্ৰব্লেমটো বহুত বেছি কমন কেনেকৈ এই প্ৰব্লেমটো বাঢ়ি গৈ থাকে কেনেকৈ ইয়াৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ কেনেকৈ এই প্ৰব্লেমটো কমাব পাৰোঁ ভিডিঅ'টোত মই ক'বলৈ চেষ্টা কৰিছোঁ কিবা যদি আপোনালোকে টপিক বিচাৰে কিবা হেল্থ টপিকৰ ভিডিঅ' বিচাৰে কমেণ্টত জনাওক মই সেইবোৰ টপিক কভাৰ কৰিবলৈ চেষ্টা কৰিম আৰু মই এনেকৈ ভিডিঅ' ইম্পৰ্টেণ্ট হেল্থ মেজাৰ্ছ লৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে সময় ওলাই গোটেই ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ